পাব্লিক টিভি নৰ্থ ইষ্টৰ পৰিয়ালৰ তৰফৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে পাব্লিক টিভি নৰ্থ ইষ্ট। মহাষ্টমী লাহোৰীজান চান্দে বজাৰত শ্ৰী শ্ৰী শাৰদীয় দুৰ্গা পূজা উদযাপন। আজি মহাষ্টমীৰ দিনটোত দুৰ্গা পূজাৰ অষ্টম ৰূপ মহাগৌৰক পূজা কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ লাহোৰীজান অধীনস্থ লাহোৰীজান দেওবৰীয়া বজাৰত সাৰ্বজনীন শাৰদীয় দুৰ্গা পূজা উদযাপন কৰা হৈছে। লাহোৰীজানৰ বিভিন্ন পূজা মণ্ডপত মন্দিৰসমূহ লালুকেৰে এক অনন্য পৰিৱেশৰ সৃষ্টি হোৱা দেখা গৈছে। আজি পুৱাৰ পৰাই মণ্ডপসমূহত মুখৰিত হৈ উঠিছে ঢাক ঢোল আৰু শংখ ঘণ্টাৰ ধ্বনিৰে। পূজা মণ্ডপসমূহ আটক ধুনীয়াকৈ সজাই তোলা হৈছে ব্যাপকভাৱে। শাৰদীয় দুৰ্গা উৎসৱক লৈ উখল মাখল পৰিৱেশ এতিয়া। বৰ্তমান সময়ত পূজা মণ্ডপৰ লগতে সমান্তৰালভাৱে ৰাইজৰ মাজত উৎসাহ উদ্দীপনা দেখা গৈছে। উল্লেখযোগ্য যে সাৰ্বজনীন শাৰদীয় দুৰ্গা পূজাৰ প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰা হৈছে। কাৰ্বি আংলঙৰ পৰা মইনুল হুছেইনৰ ৰিপৰ্ট। খুব আনন্দ উৎসৱ মানে খুব ফূৰ্তি লাগিলে নমস্কাৰ সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ লগতে দাসাই পৰৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ মা দুৰ্গাই সকলোৰে জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ বাৰ্তা কঢ়িয়াই আনক। সেয়েহে অসম চাহ জনগোষ্ঠী মৰ্চাৰ সাকমঠা মণ্ডল সমিতিৰ তৰফৰ পৰা সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। নমস্কাৰ। পোনপ্ৰথমে সকলো অসমবাসী ৰাইজলৈ শ্ৰী শ্ৰী দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দুষ্কৃতি নাশিনী মা দুৰ্গাই সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰা। সেই উপলক্ষে ভাৰতীয় জনতা যুৱ মৰ্চা সাকমঠা মণ্ডলৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গোৎসৱৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আমাৰ উত্তৰ বৰবিল নিমতলা বজাৰ সাৰ্বজনীন দুৰ্গা পূজা মহা অষ্টমী তিথি। মই শ্ৰী চৰকাৰী গাঁওবুঢ়া। গতিকে আমি আজি ভালে পূজা আজি দুদিন চলাই গৈছোঁ আৰু আমি ৰাইজৰ পৰা ভালেমান সঁহাৰি পাইছোঁ। প্ৰশাসনৰ ফালৰ পৰা আমি ভালমান সঁহাৰি পাইছোঁ। ৰাইজে আমাক সহযোগিতা কৰিছে, প্ৰশাসনে সহায়তা কৰিছে, আমিও সহায়তা কৰি আছোঁ। আৰু আমাৰ যিটো পূজা কমিটিয়ে ভালেমান যত্ন লৈছে, বহু কষ্ট কৰিছে। সেইকাৰণে আমি ছাকচেছফুল হৈছোঁ আৰু আনন্দিত হৈছোঁ। কাৰণ হৈছে যে আমাৰ মহামায়া সমষ্টি এবাৰ উত্তৰ বৰবিল যিটো দুৰ্গা পূজা মণ্ডপ বাঢ়িলে এইবছৰ মানে ইয়াৰো পাতিলে তেতিয়া মানে চিন্তা হৈ গ'ল ইয়াৰ প্ৰথম এবছৰ। গতিকে আমি ভাল লাগিছোঁ যে ৰাইজে এনেকুৱা চিন্তাধাৰা কৰি ৰাইজে মিলি কৰি পেলাই যে ইয়াৰ মানে পূজাখন পাতিছে। গতিকে ভাল লাগিছে যে যিয়ে নহওক আমাৰ EM লুনচিংকৰণ ছাৰ আজি উপস্থিত নহ'ল, কাৰণ কি মানে এইফালে এটা কাম থাকি গ'ল। গতিকে আমাৰ কাৰণে কৈছে যে BDC চেয়াৰমেন আৰু মণ্ডল টীম হৈ আমি আহি তেওঁ আমি প্ৰেচিডেণ্ট কংগ্ৰেছৰ টি শংকৰ ছেক্ৰেটাৰী, গতিকে আমি সকলো আমাৰ এই পূজাৰ মেম্বাৰ্ছ কমিটিৰ লগত লগ পাই আমি ভাল লাগিছোঁ। আকৌ আমি সহায় কৰিবলৈ আমাৰ EM ফালৰ পৰা